নিকুহি ৰাজচক্ৰৰ অন্তৰ্গত জুৰিয়া মৌজাৰ ৫ নং লাটৰ আধাগুন্দা গাঁও কিষাণমাটৰ মই লাটমণ্ডল হওঁ। যোৱাকালি মোৰ বিৰুদ্ধে এটা পৰ্টেল চেনেলত এটা বাতৰি পৰিৱেশন হৈছে আৰু সেই বাতৰি মোৰ দৃষ্টিগোচৰ হৈছিল। এজন ৰিক্সাৱালাৰ পৰা মই ৮০,০০০ টকা ঘুষ বিচাৰিছিলোঁ বুলি ষড়যন্ত্ৰমূলকভাৱে এক মিছা তথ্যবিহীন বাতৰি পৰিৱেশন হৈছিল। সেইটোৱে মই আজি ইয়াত স্পষ্টীকৰণ দিব বিচাৰিছোঁ। কি হৈছিল ৰিক্সাৱালাক ক'বলৈ গ'লে মই ভালকৈ চিনি নাপাওঁ, তথাপিও ৰিক্সাৱালা মোক ৰিক্সাৱালাজনক মোৰ পৰা লেণ্ড হোল্ডিং চাৰ্টিফিকেট বিচাৰিছিলে। লেণ্ড হোল্ডিং চাৰ্টিফিকেট বিচৰাত মোৰ পিছত দৰখাস্ত কৰিছিলে। দৰখাস্ত কৰাৰ পিছত মই সৰজমিন ও নথি তদন্ত কৰি দেখা পালোঁ জুৰিয়া মৌজাৰ ৫৯ নং মেডিপট্টা আধাগুন্দা গাঁও কিষাণমাটৰ ৫৯ নং মেডিপট্টাত ১৬০ নম্বৰ দাগত উক্ত ৰিক্সাৱালা তথা এমৰান হুছেইনৰ নামত কোনো ধৰণৰ মাটি বাৰী নাই। তথাপিও তাহাঁতক লেণ্ড হোল্ডিং চাৰ্টিফিকেট দিব লাগে। মই দিয়াত লেণ্ড হোল্ডিং চাৰ্টিফিকেট দিয়াত অমান্তি হোৱাত সিহঁতে মোৰ ওপৰত এক ষড়যন্ত্ৰমূলকভাৱে যোৱাকালি এক পৰ্টেল চেনেলত মোৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰিছিল। বাতৰিটো সিহঁতে কৈছে যে সিহঁতৰ অডিঅ' ক্লিপ আছে, ভিডিঅ' ক্লিপ আছে, এইখিনি কিমান দূৰ সত্য? যদি সিহঁতক মই আজি আপোনালোকৰ চেনেলৰ যোগেদি মই ক'ব বিচাৰিছোঁ, যদি কোনো তাহাঁতৰ হাতত মোৰ ফোন টেপিং বা মোৰ ভিডিঅ' ৰেকৰ্ডিং যদি আছে, মই চেলেঞ্জ কৰিছোঁ সিহঁতে দেখাক। মই দেখালে মোৰ বিৰুদ্ধে জিলা উপায়ুক্তই মোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। দেখা গৈছে ৰূপী ৰাজচক্ৰটো আপোনাৰ বিৰুদ্ধে অভিযোগ কৰিছে, নগাঁও উপায়ুক্ত কাৰ্যালয়তো আপোনাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে। এই বিষয়ে আপুনি কি মানে আইনমতে কি সহযোগ কৰিব? যিটো সিহঁতে মিছা অভিযোগ মোৰ ওপৰত আনিছে, সেই অভিযোগ মই এইটোৱে ক'ব বিচাৰোঁ, তদন্ত হ'লে আপুনি সহযোগ কৰিব? তদন্ত হ'লে মোৰ সম্পূৰ্ণ সহযোগ থাকিব। যদি মই দোষী হওঁ, দোষীক উপযুক্ত শাস্তি ল'বলৈ মই প্ৰস্তুত। আৰু মই যদি ইয়াৰ সম্পূৰ্ণৰূপে মিছা বুলি মই জানো আৰু মিছা অভিযোগ মই নিজেও এই অভিযোগকাৰীসকলৰ ওপৰত আইনী ব্যৱস্থা ল'বলৈ ময়ো আগবাঢ়ি যাম বুলি ভাবিছোঁ। ধন্যবাদ।